আমি সকলোৱে জানো আজিৰ দিন আমাৰ কাৰণে কিমান ঐতিহাসিক। আজিৰ এইটো দিনত আমাৰ বিভিন্ন জনে আমাৰ বিভিন্ন বিটিচিৰ বিভিন্ন পুৰুষ আৰু মহিলাসকলৰ আমাৰ ত্যাগ আৰু বলিদানৰ ফলস্বৰূপ 2003 হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই চুক্তি উদযাপন হৈছিল। এই চুক্তিৰ জৰিয়তে আমি বিটিচিৰ 4টা ডিষ্ট্ৰিক্টত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক ভাষা ভাষীৰ লোকসকলক আমি পলিটিকেলি ইকনমিকেলি আৰু সামাজিকভাৱে আমি ইণ্ডিপেণ্ডেন্স এটা দিছিলোঁ। এই চুক্তিৰ জৰিয়তে আমি এই অঞ্চলত বসবাস কৰা ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি বিটিচিত এটা কাউন্সিল শক্তিশালী কাউন্সিল হিচাপে পাই আপোনালোকে সকলোৱে জানে এই কাউন্সিল আচল স্বৰূপ। আপোনালোকে সকলোৱে জানে এই কাউন্সিলৰ জৰিয়তে আমি হাগ্ৰামা মহিলাৰীয়ে আনি দিয়া আমাৰ বিটিচি সেক্রেটারিয়েট প্রত্যেকটা এটা অ্যাসেম্বলি হাউস প্রত্যেকটা 5 বছর প্রতি 5 বছর মূৰে মূৰে বিটিচি গণতান্ত্রিকভাৱে স্বীকৃতি দি পেলাই আমি এটা নিজাববীয়া সরকার গঠন কৰি পেলাই এই সরকারের জৰিয়তে বাজেট আবণ্টন আনি পেলাই আমি এই অঞ্চলৰ ৰাইজৰ বিটিচি বসবাস কৰা 13টাতকৈ বেছি অধিক জাতি জনগোষ্ঠী আমি অৰ্থনৈতিকভাৱে সামাজিকভাৱে আমি সুতাম সুস্ৰ আৰু এটা শান্তিপ্ৰিয় উন্নতি আমি বিটিচি কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি 23টা বছৰ অতিক্ৰম হ'ল। দুৰ্ভাগ্যজনকভাৱে আজিৰ পৰা 5 বছৰ পিছলৈ আমি আগুৱাই চাওঁ। 2020ত বিটিচিক দুৰ্বল কৰিবৰ কাৰণে পলিটিকেলি ষড়যন্ত্ৰ কৰি পেলাই 2020ত এই অঞ্চলত বসবাস কৰা ৰাইজৰ সুযোগ সুবিধাবিলাক বাজেয়াপ্ত কৰিবৰ কাৰণে কৰবোৰ আকৌ ঘূৰাই দিবৰ কাৰণে বিটিআৰ যি চুক্তি হ'ল এই চুক্তি হোৱাৰ পিছত দুপদ্ৰপে 15 বছৰে দুপদ্ৰপে শক্তিশালী ৰূপত গঢ় দিয়া হাগ্ৰামা মহিলাৰীৰ বিটিচিকণ দুৰ্বল হোৱা আমি সকলোৱে অনুভৱ কৰিছোঁ। শ্ৰদ্ধেয় কৰ্মীবৃন্দসকল, আমি আজিৰ এই দিনত আমি সঁচাকৈ স্মৰণ কৰিব লাগিব। প্ৰত্যেকজনে আমি শপত ল'ব লাগিব যে ভাৰতবৰ্ষত অসম ষ্টেটৰ এই 4টা ডিষ্ট্ৰিক্ট লৈ পেলাই শক্তিশালী এই কাউন্সিলটো সদায় যেন শক্তিশালী হৈ থাকে তাৰ কাৰণে প্ৰত্যেকজন বিপিএফে আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব এইটো দিনতে। আৰু নাঙলৰ ছবি বিপিএফৰ ছবিৰ জৰিয়তে যিহেতু আমি 17 বছৰে আমি শক্তিশালী বিটিচি গঠন দি আহিছিলোঁ, এই শক্তিশালী বিটিচিকণ আমি আগুৱাই লৈ যাবৰ কাৰণে আমি বিপিএফ হিচাপে কাম কৰি পেলাই আজিৰ দিনটোক স্মৰণীয় কৰাৰ সকলোৰে আমাৰ বিটিচিবাসী ৰাইজৰ দায়িত্ব। বিপিএফৰ আণ্ডাৰত থাকি বিপিএফৰ পতাকাৰ তলত থাকি আমি প্ৰত্যেকজন বিটিচিবাসী ৰাইজে যেন বিটিচিক শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰোঁ, এইটোৱেই মই অনুৰোধ জনাম। আজি আমি প্ৰত্যেকটা প্ৰাইমাৰীৰ পৰা মাত্ৰ 30জনকে আমি সদস্য আমি আমন্ত্ৰিত কৰিবলৈ সক্ষম হৈছোঁ। কিয়? কাৰণ 5 বছৰত যোৱা 2020ৰ পৰা বিপিএফক আমাৰ বিটিচিৰ সৃষ্টিকৰ্তাৰ নেতৃত্বত জন্ম লোৱা বিটিচিয়ে ভোট কৰি পেলাই বিটিচিৰ ৰাইজৰ আশা আকাংক্ষা সামাজিকভাৱে অৰ্থনৈতিকভাৱে আৰু পলিটিকেলি সুস্থিৰ কৰিবৰ কাৰণে
ইয়াত বসবাস কৰা ৰাইজক পলিটিকেলি নিজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে পূৰণ কৰিব পৰা পাৰ্টি BPF দলক হয়তোবা দুৰ্বল কৰিবৰ কাৰণে যাতে BTCৰ BPFৰ পতাকা দুৰ্বল কৰিবৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ কৰি আছে নেকি? এই ষড়যন্ত্ৰকাৰীসকলে যোৱা 5 বছৰত কাম কৰি আছে। BPFৰ নেতৃত্বত যদি BTC থাকে, এই BTC দূৰ শক্তিশালী নহ'ব পাৰে, এই BTC দূৰ শক্তিশালী হৈ থাকিব। দুৰ্বল কৰিবৰ কাৰণে কিছুমান পলিটিকেল স্বাৰ্থলোভী পলিটিকেল পাৰ্টিয়ে BTC-ক অগণতান্ত্ৰিকভাৱে লৈ যাবৰ কাৰণে চেষ্টা চলাই আছে। গণতান্ত্ৰিকভাৱে আমি জিকি অহা এই BPF দলক অগণতান্ত্ৰিকভাৱে BTC চৰকাৰ গঠন কৰিছে, আমি সকলোৱে জানো। আমি পাহৰিব নালাগিব এই 5 বছৰত সেই পলিটিকেল পাৰ্টিয়ে BTC কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰা আৰম্ভ কৰিছে। BTR যি চুক্তিকাৰীসকল, সেই চুক্তিকাৰীসকলকো সিহঁতে আজিৰ দিনতো জেলৰ ভিতৰত ৰাখি আছে। কিন্তু ইহঁতৰ কথা। কিন্তু আমি BTC-খন শক্তিশালী কৰিবৰ কাৰণে আমি BPF হিচাপে সদায় আগত থাকিব লাগিব। BTR কৈ পেলাই BTC-খন দুৰ্বল কৰিবৰ কাৰণে যিসকল নেতাই, যিসকল পলিটিকেল পাৰ্টিয়ে ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰকাৰীসকলক আমি নিৰ্মূল কৰিব লাগিব। এইটো আমি শপত খাই যাব লাগিব আজি। এইটো আমি সকলো BPF কৰ্মীসকলে, পৰ্বতজোৰাৰ BPF কৰ্মীসকলে শপত ল'ব লাগিব। আজি BTC-খন বহুতো দুৰ্বল কৰিলে, বহুত দুৰ্বল কৰিলে। হাগ্ৰমা মহিলাৰীৰ নেতৃত্বত যি BTC গঠন হৈছিল, যি চুক্তি গঠন হৈছিল, আজি 2020-ৰ আজিৰ 2003-ৰ আজিৰ 10 ফেব্ৰুৱাৰীৰ দিনাখন সেই চুক্তিত অসমৰ লেখীয়াকেই এটা ছেপাৰেট ষ্টেটৰ লেখীয়াকেই আমি ডিপাৰ্টমেণ্টসমূহ লৈ পেলাই BTC ছেক্ৰেটাৰিয়েটৰ পৰা সেই ডিপাৰ্টমেণ্টসমূহ চলাই পেলাই আমি শক্তিশালী BTC আমি গঠন কৰিছিলোঁ। আপোনালোকে জানে এই 5 বছৰত সেই পলিটিকেল পাৰ্টি BTC-খন হাগ্ৰমা মহিলাৰীৰ নেতৃত্বত BTC-ৰ ৰাইজক সেৱা কৰিবৰ কাৰণে যি পলিটিকেল সৃষ্টি হৈছিল, সেই পলিটিকেল সৃষ্টিক বিনষ্ট কৰিবৰ কাৰণে, দুৰ্বল কৰিবৰ কাৰণে আজি BTC-য়ে আনা ডিপাৰ্টমেণ্টসমূহৰ পৰা 16টা ডিপাৰ্টমেণ্ট BTC-ৰ পৰা কাঢ়ি লৈ গৈছে। শ্ৰদ্ধেয় কৰ্মীসকল, আৰু সেইটো কাৰণতে আজি BTC-ৰ এই 5 বছৰত উন্নত কৰিব পৰা নাই। এই যি BTR চুক্তি বুলি কৈছে, প্ৰমোদ বড়োৱে যি BTR চুক্তি বুলি কয়, মইতো কেতিয়াবা ভাবো যে BTR চুক্তি বুলি উচ্চাৰণ কৰাৰ লগে লগে আমাৰ BTC-ৰ শক্তি খৰ্ব হয় নেকি? মইতো ভাবিছো BTR বুলি কোৱাৰ লগে লগে আমাৰ BTC-ৰ অশান্তিৰ অনুভৱ আমি কৰোঁ নেকি? মইতো ভাবিছো BTR বুলি কোৱাৰ লগে লগে আমাৰ সংবিধানিক আমাৰ যি ক্ষমতা অধিকাৰ, সেই ক্ষমতা অধিকাৰটো খৰ্ব হয় নেকি? গতিকে মই সকলো ৰাইজ আৰু BPF কৰ্মীসকলকো মই অনুৰোধ জনাইছোঁ, আমি BTR কোৱা আমি বন্ধ কৰিব লাগে। আমি BTAD বুলি ক'ব লাগে, BTC-ৰ BTAD বুলি ক'ব লাগে। কাৰণ BTAD-হে ইলেকশ্যন হ'ব, BTR-ৰ ইলেকশ্যন নহয়, সেইটো আমি অৱগত হ'ব লাগিব। প্ৰমোদ বড়োৰ BTR-ত
দি আছে। প্ৰমোদ বড়োই নিজৰ স্বাৰ্থ আৰু নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে জানি শুনিও বিটিচিখন দুৰ্বল কৰিবৰ কাৰণে আগভাগ লৈ আছে। গতিকে শ্ৰদ্ধেয় কৰ্মীবৃন্দসকল, বিটিচি চুক্তিৰ জৰিয়তে আমি বিটিচিৰ উন্নয়ন যি আগভাগ ল'বলৈ আমি সক্ষম হৈছিলোঁ, বিটিচি চুক্তিৰ জৰিয়তে আমি বিটিচিত সকলো ধৰণৰ সা সুবিধা আমি পাবলৈ সক্ষম হৈছিলোঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টত। বিটিচিৰ জৰিয়তে আমি প্ৰত্যেকটা গাঁৱত বসবাস কৰা মাতৃ পিতৃয়ে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষিত আৰু উচ্চ শিক্ষিত কৰিবলৈ সক্ষম হৈছিলে। বিটিচিৰ চুক্তিৰ জৰিয়তে আমি এই দুৰ্গম পৰ্বতজোৰাৰ অঞ্চলতো আমি এটা সাব ডিভিজন স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। বিটিচি চুক্তিৰ জৰিয়তে আমি এই দুৰ্গম পৰ্বতজোৰাটো আমি পকী ৰাস্তা দিয়ে খোজকাঢ়িবলৈ সক্ষম হৈছোঁ। বিটিচি চুক্তিৰ জৰিয়তে আমাৰ এই অঞ্চলত বসবাস কৰা ৰাইজে উচ্চ শিক্ষাৰ কাৰণে আমি কলেজ এটা পাবলৈ সক্ষম হৈছোঁ। বিটিচি চুক্তিৰ জৰিয়তে আমি পলিটিকেলি সাব্যস্ত পলিটিকেল ক্ষমতা আমি পাবলৈ সক্ষম হৈছোঁ। নিজৰ এই 10টা ভিচিডিচি গঠন কৰি পেলাই 10টা ভিচিডিচিৰ প্ৰত্যেকটা ভিচিডিচিতে আমি অফিচ স্থাপন কৰি আমি প্ৰত্যেকটা নিজৰ গাঁৱক আমি পলিটিকেলি আমি সামাজিকভাৱে আৰু আন্তঃগাঁথনি আমি শক্তিশালী কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এই বিটিচিক আমি অথলে যাব নোৱাৰি, অথলে যাবলৈ দিব নোৱাৰি। এই বিটিচিক আমি আগুৱাই লৈ যাব লাগিব। আজিৰ দিনৰ জৰিয়তে আমি সকলোৱে স্মৰণ কৰি এই দিনটোৰ কথা আমি স্মৰণ কৰি আমাৰ বীৰ বীৰাংগনাসকলৰ এই বলিদানৰ দিনটো স্মৰণ কৰি পেলাই আমি আগুৱাই যাব লাগিব। আমি BDFৰ নেতৃত্বত থাকি পেলাই আমি এই বিটিচিখন সৰ্বাংগীন উন্নয়নৰ কাৰণে নিজৰ উন্নয়নৰ লগতে সমস্ত ৰাইজৰ উন্নয়নৰ কাৰণে অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু পলিটিকেল ইজ মাষ্ট। পলিটিকেল আমি নিজকে পলিটিকেলি সজাগ কৰিব পাৰিলে আমি বিটিচিখন পলিটিকেলি শক্তিশালী আমি কৰিব পাৰিম। পলিটিকেলি আমি সজাগ হ'লে আমি এই বিটিচিখন উন্নতি কৰিব পাৰিম। পলিটিকেলি সজাগ হ'লে আমি বিটিচিত আৰু শিক্ষাৰ দিশত আমি আগবঢ়াই লৈ যাব পাৰিম। আৰু এইটো পলিটিকেল সংযম হৈ পেলাই আমি পলিটিকেলি বিটিচিক আগুৱাই লৈ যাবৰ কাৰণে প্ৰত্যেকজন BPF কৰ্মী, ইয়াত উপস্থিত হোৱা প্ৰত্যেকজন BPF কৰ্মীক আগন্তুক 2025 হ'বলগীয়া বিটিচিৰ যি ইলেকশ্যন, আমাৰ কাউন্সিল ইলেকশ্যন, এই ইলেকশ্যনৰ কাৰণে আজিৰ দিনৰ পৰাই সকলোৱে প্ৰস্তুত হওক। পলিটিকেলি BPFক শক্তিশালী কৰি পেলাই আমি একোজন শক্তিশালী নাগৰিক, বিটিচিৰ নাগৰিক হিচাপে যাতে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। UPPLৰ কোনো পলিটিকেল এজেণ্ডা নাই। UPPLে যি পলিটিকেল দিশতে এজেণ্ডা কৰিবৰ কাৰণে BTR চুক্তি কৰি আহিছিলে, সেই BTR চুক্তিৰ যিমানবিলাক দফা, একটা দফাও সিহঁতে ৰূপায়ণ কৰিব পৰা নাই। আজি আপোনালোকে সবে জানে টিপকাই আৰু মহামায়াতো আমাৰ ডিগ্ৰী কলেজ আছে। টিপকাই আৰু মহামায়াৰ ডিগ্ৰী কলেজ, টিপকাই ডিগ্ৰী কলেজটো প্ৰমোদ বড়ো চৰকাৰে 2023 পৰাই চৰকাৰীকৰণৰ প্ৰতিশ্ৰুতি দিছে। আমি সুধিছিলোঁ এনেকৈ চৰকাৰীকৰণ কৰা হ'ব। উত্তৰত হৈছিলে চৰকাৰীকৰণ ষ্টাফ প্ৰভিন্সিয়েলাইজৰ জৰিয়তে কৰিব। ষ্টাফ প্ৰভিন্সিয়েলাইজ আজি 3 বছৰ বা 2023 পৰা পাৰ হৈ 2024 হৈ গ'ল, 2025 আৰম্ভণিৰ পৰা শেষ হ'বলৈ গৈ আছে। প্ৰমোদ বড়োই ষ্টাফ প্ৰভিন্সিয়েলাইজ এতিয়াও কৰিব পৰা নাই। এই টিপকাই ডিগ্ৰী
কলেজত সারা বিটিসি 10টা কলেজৰ ভিতৰত টিপকাই ডিগ্ৰী কলেজটো প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ইহঁতে লিখিতভাৱে লৈছে এতিয়াও প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই প্ৰত্যেকটা এছেম্বলিতেই আমি প্ৰশ্ন শুনো আৰু প্ৰত্যেকটা এছেম্বলিতেই প্ৰমোদৰ উত্তৰ হয় যে হৈ আছে কিমান দিন হৈ আছে বুলি আমাৰ এই অঞ্চলবোৰ অৱহেলিত কৰিব বিটিচিবাসী অৱহেলিত কৰিব কিমান দিন হৈ আছে বুলি কৈ পেলাই বিটিচি বিটিআৰ মিছা কথাতে বিটিআৰ কৈ পেলাই আমাক দুৰ্বল কৰিব এইবাৰ পৰ্বতজনৰ ৰাইজেও বিটিচিক শক্তিশালী কৰিবৰ কাৰণে বিটিএফৰ শ্লোগান প্ৰমোদ হটাও বিটিচি বাঁচাও প্ৰত্যেকজনে এইটো স্মৰণ কৰিব লাগিব তেতিয়াহ'লেহে ভাৰতবৰ্ষৰ ভিতৰত বিটিচিখন আমি এটা উজ্জ্বল আৰু শক্তিশালী কাউন্সিল গঠন কৰিব পাৰিম প্ৰমোদ হটাও বিটিচি বাঁচাও ইউপিপিএল হটাও বিটিচি বাঁচাও এইটোৱেই আমি আজিৰ পৰা সকলোৱে মনত শ্লোগান হিচাপে লৈ কাম কৰক সেইটোৱেই মই অনুৰোধ জনাম তেতিয়াহে ভাৰতবৰ্ষত নাঙল ছবিৰ নেতৃত্বত আমি বিটিচিখন এখন ইউনিটি প্ৰসপেৰিটি আৰু ডেভেলপ বিটিচি আমি গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'ম শ্ৰদ্ধেয় কৰ্মীবৃন্দসকল ধন্যবাদ জনাইছোঁ আপোনালোকে সকলোৱে বিটিচিক সংগ্ৰামী মহিলাৰ নেতৃত্বত শক্তিশালী কৰিবৰ কাৰণে প্ৰত্যেকজনে প্ৰস্তুত আজি ইয়াত উপস্থিত হ'ব পৰা আমাৰ প্ৰত্যেকটা গাঁৱৰ পৰা উপস্থিত হ'ব পৰা আমাৰ গাঁওবুঢ়াসকল ইয়াত উপস্থিত হ'ব পৰা আমাৰ প্ৰত্যেকটা লেভেলৰ সৰু বৰ কৰ্মীবৃন্দসকল পদবীত অধিষ্ঠিত ডিষ্ট্ৰিক্ট লেভেলত প্ৰতিষ্ঠিত আমাৰ কৰ্মীবৃন্দসকল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ প্ৰগ্ৰেমটো ছাকচেছফুল কৰিবৰ কাৰণে ইয়াত উপস্থিত হোৱা আমাৰ কেন্দ্ৰীয় যুৱ বিপিএফৰ সভাপতি আমন্ত্ৰিত সভাপতি আমাৰ মৃত্যুঞ্জয় বড়ো ডাঙৰীয়া বিক্ৰম দৈমাৰী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ কেন্দ্ৰীয় মহিলা বিপিএফৰ ছেক্ৰেটেৰী ইত্যাদিকে আদি কৰি সকলো CWCৰ সদস্যবৃন্দসকল আমাৰ এইটো অঞ্চলৰ বয়োজ্যেষ্ঠ মুৰব্বীয়ান সমাজ ইণ্টেলেকচুৱেল সমাজ উপস্থিত আমাৰ যুৱ বন্ধুসকল সকলোকে মই পুনৰাই আজিৰ এই স্মৰণীয় ঐতিহাসিক দিনত আপোনালোক সকলোকে স্বাগতম ধন্যবাদ জনাই পেলাই মোৰ আজিৰ এই বক্তৃতা ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ